राष्ट्रीय नागरिकपंजीर दाबी और आपत्ति दाखिलर जी अंतिम तारीख आज अर्थात 31 डिसेम्बर तारिखे आसलते धार्य करा হৈছিলে আৰু সেই মৰ্মে দেখা গৈছে যে বিভিন্ন ঠাইত এই দাবী দাখিল প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে নাইবা দুই এটা হয়তো এতিয়া বাকি আছে দাবী দাখিল কৰাৰ কাৰণে যিসকল মানুহৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এই চূড়ান্ত খচৰা তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিল আৰু যদি তেওঁলোকে দাবী দাখিল কৰা নাই তেওঁলোকৰ আসলতে কি হ'ব এনেকুৱা এটা প্ৰশ্ন আসলতে চৰ্চিত হৈ আছে এই বিষয়ত আসলতে এতিয়াও কোনো স্পষ্ট ধাৰণা আসলতে দিব নোৱাৰিলেও কিছু কথা আমি ধাৰণা কৰিব পৰা যায় যে যিসকলে আসলে দাবী দাখিল কৰা নাই তেওঁলোকৰ এই সুবিধাটো আসলতে নাপাব অৰ্থাৎ তেওঁলোকৰ পৰৱৰ্তী যি শুনানি আসলতে এই শুনানিবিলাকৰ যি সুবিধা এই সুবিধা আসলতে লাভ কৰিব নোৱাৰে তাৰ বিপৰীতে তেওঁলোকৰ কি হ'ব তেওঁলোকৰ আৰু যিসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰিব অৰ্থাৎ যিসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ নাগৰিকপঞ্জীত আসলে অন্তৰ্ভুক্ত নহ'ব তেওঁলোক আৰু এতিয়া যিসকলে আবেদন নকৰিলে তেওঁলোক এই সকলোখিনি একে ধৰণৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকৰ এইখিনি ডিসপোজেল কৰাৰ এটা ব্যৱস্থা নিশ্চয় হ'ব আৰু সেই সময়ত আসলতে এইবোৰ কোৱা হৈছে মহামান্য উচ্চতম ন্যায়ালয়ৰ বিভিন্ন নিৰ্দেশনাত এই কথাটো আসলতে উল্লেখ আছিলে যে যদি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত কাৰোবাৰ নাম অন্তৰ্ভুক্ত নহয় বা যদি কোনোবাই দাবী দাখিল নকৰে তেতিয়াহ'লে এই মানুহখিনি একেলগে এফটিৰ জৰিয়তে অৰ্থাৎ বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে তেওঁলোকৰ গোচৰসমূহ আসলে নিষ্পত্তি কৰাৰ এটা ব্যৱস্থা আসলে কৰা হ'ব অৰ্থাৎ ডি ভোটাৰৰ কাৰণে যিটো প্ৰক্ৰিয়া বৰ্তমান চলি আছে ডি ভোটাৰসকলক যেনেদৰে এফটি বা বিদেশী ন্যায়াধিকৰণৰ পৰা আসলতে জাননী দিয়া হয় আৰু জাননী দিয়াৰ পিছত উপযুক্ত নথিপত্ৰ লৈ পেলাই তেওঁলোকে এফটিত হাজিৰ হ'ব লাগে অধিবক্তাৰ জৰিয়তে তেওঁলোকে নিজৰ কথাখিনি ব্যক্ত কৰিব পাৰে ঠিক একেদৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা যিসকল মানুহৰ নাম বাদ পৰিব তেওঁলোকৰো এই এফটিৰ জৰিয়তে তেওঁলোকৰ গোচৰসমূহ আসলতে সমাধান হ'ব আৰু এফটিৰ পৰা তেওঁলোকে আসলতে নোটিছ লাভ কৰিব বুলি আমি আসলতে ধাৰণাহে কৰিব পাৰোঁ এতিয়াও আসলে নিশ্চিত কৰিব পৰা নাযায় কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱে যে বহু মানুহ অজ্ঞতা আৰু নিৰক্ষৰতাৰ কাৰণে কিন্তু এই দাবী দাখিল প্ৰক্ৰিয়াৰ পৰা তেওঁলোকে আঁতৰি থাকিল আৰু এই দাবী দাখিল প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ নকৰাৰ কাৰণে তেওঁলোকে যে অতিৰিক্ত বাৰ্ডেন ল'ব লাগিব অতিৰিক্ত যেহেতু নাগৰিকত্ব প্ৰমাণ কৰাৰ দায়িত্ব নাগৰিকৰ ওপৰত ন্যস্ত কৰা হৈছে কিন্তু এনআৰচিয়ে সেই প্ৰক্ৰিয়াটো যথেষ্ট সহজ এটা প্ৰক্ৰিয়া আনিছিলে যে ইয়াত লিগেচি আৰু লিংকেজৰ জৰিয়তে এষ্টাব্লিছ হৈ গৈছিলে যে তেওঁ ভাৰতীয় হয় নে বিদেশী হয় কিন্তু এফটি প্ৰক্ৰিয়াত কিন্তু ইয়াৰ যথেষ্ট টাফ এটা প্ৰক্ৰিয়া আৰু য'ত কমপক্ষে ৩-৪টা ধাৰাবাহিক নথিপত্ৰ তাত কিন্তু সাবমিট কৰিব লাগে যেনে 1951 চনৰ যি এনআৰচিৰ লিগেচি ডাটা সেইটো আসলতে এফটিত গ্ৰহণযোগ্য নহয় যিটো নথি আসলতে অফিচিয়েলি ভেৰিফাই কৰিব পৰা যায় তেনেকুৱা নথিহে আসলতে এফটিয়ে গ্ৰহণ কৰে গতিকে এনেকুৱা ধৰণৰ বহু আসলতে তেওঁলোকৰ কাৰণে যিসকলে আবেদন কৰা নাই নাইবা এনআৰচিৰ পৰা বাদ পৰেও তেওঁলোকৰ যে এটা জটিল প্ৰক্ৰিয়া হ'ব তেওঁ ইণ্ডিয়ান যদি হয় প্ৰকৃততে ভাৰতীয় নাগৰিক হয় তেতিয়াহ'লে কিন্তু যথেষ্ট জটিল প্ৰক্ৰিয়াৰ মাজেৰে গৈ পেলাই তেওঁৰ যি নাগৰিকত্ব এইটো প্ৰমাণ কৰিব পাৰিব গতিকে এতিয়া যিখিনি সময় আছে এই সময়খিনিও যদি সদব্যৱহাৰ কৰি কোনোবাই যদি নিজৰ দাবী দাখিল কৰি দিয়ে তেতিয়াহ'লে কিন্তু তেওঁলোকে যথেষ্টখিনি আসলতে সহায় তেওঁলোকৰ কাৰণে হ'ব আসলতে